নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মানৱজ্যোতি MJ-লৈ। আজি মই আকৌ ছেকেণ্ড ভ্লগ ষ্টাৰ্ট কৰিছোঁ। আজি আমি যাত্ৰা কৰিম সত্ৰনগৰী মাজুলীলৈ। তেনেহ'লে আজি ভ্লগটো ষ্টাৰ্ট কৰি দিছোঁ। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ব'লক আমি ভ্লগটো আৰম্ভ কৰি দিওঁ। আৰু মোৰ লগত যাব আজি শশাংক বৰা, শশাংক দা। আৰু এতিয়া আহি মই শশাংক দা ঘৰ পাই গ'লোহি। আৰু ফাইনেলি এতিয়া মই শশাংক দা ঘৰ পালোহি। তাৰপিছত শশাংক দা গা ধুই গৈছে, চিন্তা কৰা নাই। এতিয়া মই সৰুকৈ কিবা বস্তু দেখি আহিলে পিছফালে দেখিছোঁ মোৰ মাক শশাংক দাই সদৰ্শন ভিত্তিত পোৱা কিছুমান পুৰস্কাৰ, শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰী, তাৰপাছতে পাৰ্শ্ব চৰিত্ৰ এনেকৈ পাইছে। তেওঁ নথকাৰ বাবে ৰুমটো দেখাইছোঁ। মই তেওঁ গা ধুবলৈ গ'ল। চাওক কিমান তেওঁ ধুনীয়া ধুনীয়া অভিনয় কৰে। আহক তই গা ধুই আহিলে সকলো দেখাই আছোঁ। আৰু এয়া শশাংক দাৰ লগত আমি ফেৰীঘাটলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চাই থাকক। মাজুলীলৈ আহি আছোঁ আমি। আৰু এতিয়া আমি ফেৰীত গাড়ী উঠাই ল'লোঁ, স্কুটিখন উঠাই ল'লোঁ। টিকেট আমি অনলাইন কৰিছিলোঁ, গতিকে আমি এতিয়া ফেৰীত বহিছোঁ। যাত্ৰা আৰম্ভ হ'ব এতিয়া আৰু লগালগ। চাই থাকক সকলোৱে, ভিডিঅ'টো স্কিপ নকৰিব। আৰু আমাৰ শশাংক দাই এয়া ফেৰীতে বহি লৈ অকণমান ষ্টাইল কৰি লৈছে। कौन है ये लोग? कहाँ से आते हैं? অলপ বাহিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু এইখিনিতে কৈ থওঁ যে চেনেলটো মই নতুনকৈ খুলিছোঁ, গতিকে সকলোৱে মোক ছাপোৰ্ট কৰিব। লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আগবাঢ়ি যোৱাত অকণমান সহায় কৰক। আৰু ৰাইজসকল, বহু সময় অতিক্ৰম কৰাৰ পাছত এতিয়া আমি কমলাবাৰী ঘাট পাই গ'লোহি। ইয়াত নামিছোঁ আৰু মানুহবোৰ এজন এজনকৈ নামিছে। আৰু এতিয়া আমি যাত্ৰা কৰিম দৰিয়া গাঁৱলৈ। আৰু অলপ সময়ৰ পিছতে আমি দৰিয়াগাঁও পাম। আৰু আজি দৰিয়াগাঁৱত বাৰ্ষিক বৰসভাৰ বাবে অনুষ্ঠিত কৰিছে এখন মহাপুৰুষীয়া নাট, বান পৰাজয় হৰিহৰ যুদ্ধ। আজি মানৱৰ চেনেলত মই প্ৰথম দিন নতুনকৈ আহিছোঁ। ছেকেণ্ড ভ্লগ বাৰু, হয় নেকি? আপোনালোকে সকলোৱে চাব, ধুনীয়া ধুনীয়া ভাওনা ভিডিঅ' পাই থাকিব। আৰু যিসকল নতুন ইয়াৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষৰ ঘণ্টাটো এবাৰ বজাই দিব আৰু ধুনীয়া ধুনীয়া ভাওনা ভিডিঅ' উপভোগ কৰি থাকিব। লগতে সংস্কৃতিৰ ঘৰ সকলোবিলাক কৈছোঁ দেই, জয় আই অসম। আৰু এয়া আমি আহি মণিকাঞ্চন তোৰণ পালোহি। আৰু আজি নাটভাগীত মই কৰিম নাৰদৰ চৰিত্ৰ ৰূপায়ণ কৰিম, শান্তদাই কৰিব উষা, শশাংক দাই কৰিব চিত্ৰলেখা আৰু প্ৰখ্যাতে কৰিব সূত্ৰ। আমি চাৰিজন আহিছোঁ যোৰহাট জিলাৰ পৰা, আৰু বাকীখিনি তেওঁলোকৰ গাঁৱৰে মানুহ। গতিকে চাব, মই ভিডিঅ' দিম, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু আমাৰ ভাগৰ লাগিল, গতিকে অলপমান জিৰাই ল'লোঁ ভাস্কৰ দাৰ ঘৰতে। এয়া অলপ জিৰাই লৈছোঁ আৰু কিছু সময়ৰ পিছতে আমি নামঘৰলৈ যাম। আৰু চাওক সকলোৱে, আজি এইভাগ নামঘৰতে ভাওনা ভাগি প্ৰদৰ্শন কৰা হ'ব। বহুত বৃহৎ নামঘৰ, সুন্দৰ নামঘৰ, ভাওনা কৰি ভাল লাগিব। চাওক আপোনালোকে। আৰু আমি এতিয়া সকলোৱে মেকআপ ষ্টাৰ্ট কৰি দিলোঁ। ময়ো মেকআপ কৰি আছোঁ, কিন্তু বিশেষ অসুবিধাৰ বাবে মই মোক নিজক দেখাব নোৱাৰিলোঁ, গতিকে ক্ষমা কৰিব। কিনো আজি তুমি কি কৰিবা? আজি ধুনীয়া লাগিছে। ভাওনাৰ মাজতে এইবাৰ আকৌ দিন দবা পিটা বৰষুণ, দবা পিটা বৰষুণৰ মাজতে বৰষুণক নেওচি মানুহে ভাওনা চাবলৈ আহিছে। গতিকে ভাল লাগিছে, খুব ধুনীয়া এখন ভাওনা প্ৰদৰ্শন কৰিছে, ৰাইজে চাই ভাল পাইছে। কি হ'ল তোমাৰ? কি হ'ল? ভালকৈ কোৱা।
বান কেনেকুৱা লাগিছে অনুভৱ কৰি যোৱা নাই মানুহ পইচা ৰাইজে বেয়া পোৱা নাই খালি পৰীক্ষাতে যে পুৰা দিলে এতিয়া সূত্ৰ নাচি কেতিয়াবাই হ'ল বাৰু এনেই হয়নে পইচাও দিলে পুৰস্কাৰ পালে পুৰস্কাৰ পালে পৰীক্ষাতে পুৰস্কাৰ পালে কাইলৈ নাও ভাবি কাইলৈ ভগৱানৰ অৱস্থা শুনা তুমি তোমাৰ কামৰূপী মায়াৰ দ্বাৰা নিজে সেই অন্য ৰূপলৈ পৰিৱৰ্তন হ'ব পাৰা কিন্তু 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 হৰলুকী মায়াই এজনী আনজনক আন এটি ৰূপলৈ পৰিৱৰ্তন কৰিব পাৰে গতিকে তুমি যদি হৰলুকী মায়া নাজানাই তেনেহ'লে তুমি তাৰকাপুৰীলৈ গৈ কি কৰিবা সূত্ৰ একেলগে আগত গাইছোঁ আজি নাৱত একেলগে ভাল কৰিছে মানে ভাল লাগিছে চাই পেলাই বৰ ধুনীয়া সৰু সৰু কাজ কিছুমান দিছে চাই আৰু সকলোৱে যোগাযোগ কৰিব মাতিব পাৰে ভৱিষ্যতে নাৱৰটো কৰে ভাল টেলেণ্টেড ল'ৰা হয় আৰু ইয়াৰ আপোনালোকে চেনেলটো নতুন সেইবাবে ছাবস্ক্ৰাইব কৰি দিব অকণমান শ্বেয়াৰ কৰি দিব আৰু বন্ধু বান্ধৱীসকল আমাৰ ইতিমধ্যে ভাওনা শেষ হ'ল আৰু অকণমান সময় ৰ'লোঁ আমি ভাস্কৰা ঘৰতে এবাৰ ৰাতিপুৱা হ'লত আমি ইয়াৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ বহুত ভাল লাগিল ভাওনা কৰি সকলোকে লগ পাই ভাল লাগিল ৰাইজে বহুত সঁহাৰি জনাইছিল আমাক সেইবাবে বহুত ভাল লাগিল আনন্দিত হৈছোঁ আৰু এতিয়া আমি আকৌ ফেৰীত উঠি ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ আৰু বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আকৌ এবাৰ কৈছোঁ অনুৰোধ কৰিছোঁ সকলোৱে আগবাঢ়ি যোৱাত সহায় কৰিব পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ